হেল্ল' এভৰিৱান, গুড আফটাৰনুন কৈছোঁ দেই। এতিয়া গুড আফটাৰনুন বাজিলে। মই বহুত দিন হৈ গ'ল ইউটিউবত ভিডিঅ' নিদিয়া। কাৰণটো হৈছে মই ল'ৰা এটা জন্ম দিলোঁ। ল'ৰাটোৰ কাৰণে ল'ৰাটোৰ যেতিয়া হওঁতে মই ভিডিঅ' দিব পৰা নাছিলোঁ। বিশেষকৈ ইমান ছ'চিয়েল মিডিয়াত যোগ নহ'লোঁ আৰু যেতিয়া দিনটো খানা বনোৱাটো আৰু মই ঘৰত কেনেকৈ খানা বনাই দিছোঁ, ঘৰ মানুহৰ খানা, লগতে ল'ৰাটো এবছৰেই হ'ব। আপোনালোকক জনোৱা হোৱা নাছিলে বাৰু, আজি জনাইছোঁ বাৰু। মই এইবাৰ মোবাইলো বেয়া হৈ আছিলে, লগতে ইউটিউবত ঢালিব পৰা নাছিলে ভিডিঅ', বেয়া নাপাব। বাকী ল'ৰাটোক কেনেকৈ খানা বনাই দিছোঁ চাব। ল'ৰাটো খানা খাব পৰাই হ'ল, কিন্তু আপোনালোকক জনাব পৰা হোৱা নাছিলে, মোবাইলো বেয়া। লগতে আজি জনাইছোঁ আৰু এইটো ল'ৰাটোৰ খানা চাব দেই। এতিয়া এইফালে মানিমুনি, শিঙি মাছ, লগতে মগু দালি আৰু আলু দুটামান কাটি পিনি লগাই দিছোঁ। তাতে সৰু ল'ৰা ছোৱালীক বোলে এনেকৈ বইল কৰি খোৱালে, মানিমুনি খোৱালে বোলে, আৰু শিঙি মাছটো খোৱালে হয়, ব্ৰেইন ঠিকে থাকে হেনো। সেইকাৰণে আপোনালোকক দেখালোঁ আৰু বেটাই একদম মাম কৰি আহিব পৰা হৈ গ'ল, দেখিছেনে? প্ৰথমে নাখায়, মই খুৱাইছোঁ নাখায়, ফাৰ্ষ্টত মই খাই দিব লগা হ'ল, তাৰপাছতেহে মোক খোৱা দেখিহে পিছত খাইছে। আমাৰ বেটা ইমান ডাঙৰ হৈছে আৰু দেই। আপোনালোকক দেখাব পৰা নহ'লে, কেতিয়াবা বাৰু ফটো মৰা আছে, এইটো ফটো ভিডিঅ' আছে, এইবিলাক আপোনালোকক বাৰু কেতিয়াবা দিম ইউটিউবত। চাই ভাল লাগিলে ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰি দিব দেই।